নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে প্ৰাচীন আমেৰিকা বা চীন দেশসমূহে হাজাৰ বছৰ আগতে পেট্ৰলিয়ামৰ ব্যৱহাৰ জানিছিল। আধুনিক যুগৰ কথা ক'বলৈ গ'লে 1859 চনত আমেৰিকাৰ পেনচিলভেনিয়াত এডৱেইন ডেকে প্ৰথমটো ব্যৱসায়িক তেলৰ গাঁত খান্দিছিল। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আমেৰিকাৰ সেই আৱিষ্কাৰ প্ৰায় 34 বছৰ আগতে আমাৰ অসমত পেট্ৰলিয়ামৰ সন্ধান পোৱা গৈছিল। আজি আমি কথা পাতিম এছিয়াৰ আটাইতকৈ পুৰণি আৰু প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ বিষয়ে। তেন্তে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1867ত যেতিয়া অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে ডিগবৈৰ পৰা মাৰ্ঘেৰিটা পৰ্যন্ত ৰেলপথ নিৰ্মাণ কৰি আছিল, তেতিয়া তেওঁলোকে লক্ষ্য কৰিলে যে কামত ব্যৱহাৰ কৰা হাতীবোৰৰ ভৰিত কিবা আঠাযুক্ত ক'লা পদাৰ্থ লাগি ধৰিছে। সেই সময়ত এজন ব্ৰিটিছ অভিযন্তা উইলিয়াম লেক আচৰিত হৈ পৰিল। তেওঁ হাতীৰ খোজ অনুসৰণ কৰি এটা জলাশয় পালেহি য'ত তেল উপঙি আছিল। তেতিয়াই তেওঁ বুজি পাইছিল যে এই মাটিৰ তলত লুকাই আছে ক'লা সোণ। তেতিয়া ব্ৰিটিছ চাহাবজনে শ্ৰমিকসকলক তেলৰ বাবে মাটি খান্দিবলৈ নিৰ্দেশ দিছিল। তেতিয়া তেওঁ শ্ৰমিকসকলক উৎসাহিত কৰিবলৈ চিঞৰি কৈছিল, ডিগবৈ দিগ। বনুৱাসকলৰ কাণত পৰা সেই ডিগবৈ শব্দটোৱে কালক্ৰমত অঞ্চলটোৰ নাম ডিগবৈ হ'ল। অৱশ্যে একাংশই কয় যে তাত থকা ডিগবৈ জানখনৰ পৰা এই ডিগবৈ নামটো আহিল। তাৰ পিছত 1889 চনত ডিগবৈত প্ৰথমটো তেলৰ গাঁত খনা হ'ল আৰু ইয়াৰ ঠিক পিছতে 1901ত এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত স্থাপন কৰা হয়। ই আছিল আধুনিক ভাৰতৰ ঔদ্যোগিক ইতিহাসৰ এক বিৰল খোজ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইয়াৰ পৰা দৈনিক 7,000 বেৰেলেৰে পৰ্যন্ত তেল উলিওৱা হৈছিল। পৰৱৰ্তী সময়ত 1981 চনত ইণ্ডিয়ান অইল কৰ্পোৰেচন অন্তৰ্ভুক্ত কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ডিগবৈৰ গুৰুত্ব দুগুণ বৃদ্ধি পাইছিল, কিয়নো যুদ্ধৰ সময়ত মিত্ৰশক্তি বিমান আৰু টেংকৰ বাবে ইন্ধনৰ প্ৰয়োজন আছিল। সেই সময়ত ডিগবৈত দিনে 7,000 বেৰেলেৰে পৰ্যন্ত তেল উৎপাদিত কৰা হৈছিল। ইয়াৰ উপৰিও স্বাধীনতাৰ পাছত অসমৰ অৰ্থনৈতিক ডিগবৈৰ অৱদান অপৰিসীম। ডিগবৈৰ কথা ক'লে ইয়াৰ মমৰ কথা উল্লেখ নকৰিলে আধৰুৱা হ'ব। ডিগবৈৰ পৰা উৎপাদিত মম বিশ্বৰ শ্ৰেষ্ঠ মমসমূহৰ ভিতৰত অন্যতম। ইয়াৰ বিশুদ্ধতা ইমানেই বেছি আছিল যে ইয়াক আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰাইন' ৱাৰ্কছ ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা হৈছিল। ডিগবৈ কেৱল এটা শোধনাগাৰ নহয়, ই অসমৰ তথা ভাৰতৰ এক গৌৰৱময় ঐতিহ্য। আজিও ই ভাৰতৰ শক্তি সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 2002 চনত স্থাপন কৰা অইল চেণ্টেনাৰী মিউজিয়াম আজিও সেই ইতিহাসত জীয়াই আছে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো বা নতুন কিবা শিকিলে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।